নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ষ্টৰী লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। সাধাৰণতে আমাৰ প্ৰত্যেকৰে ভাল বন্ধু বা বান্ধৱী এজন থাকে। ভাল বুলি ক'লে সকলো কথা খুলি ক'ব পৰা। ঠিক তেনেদৰে এখন সৰু ঠাইত দুজন ভাল বন্ধু আছিল। সিহঁতে এদিন কিবা কাৰণত সৰু কাজিয়া এখন লাগিলে। কাজিয়াখনৰ পৰাই সিহঁতৰ ইমান দিনৰ ভাল সম্পৰ্কটো বেয়া হৈ গ'ল। মানে সিহঁতে ইজনে সিজনক পাতিব নোৱাৰা হ'ল। কাৰণ এটাই, এজনে ভাবে মই ভুল কৰা নাই, মই কিয় আগত পাতিম। আনজনেও ঠিক একে, মই ভুল কৰা নাই, সিহে ভুল কৰিছে, মই কিয় আগত পাতিম। সিহঁতৰ ধাৰণাটো ঠিক এনেকুৱা হ'ল যে মই আগত মাতি তাৰ আগত মই কিয় সৰু হওঁ, বা আনজনেও ঠিক একেদৰে মই আগত কিয় সৰু হওঁ। এতিয়া কথা হৈছে, কোনজন সৰু হ'ব? যিয়ে আগত মাতিব সি সৰু হ'ব, যিয়ে পিছত মাতিব সি সৰু হ'ব? মোৰ মতে সিহঁতৰ ভাৱধাৰাৰ সম্পূৰ্ণ বিপৰীত আছিল। কিয়নো সিহঁতৰ যিজনে আগত মাতিব সি কেতিয়াও সৰু হ'ব নোৱাৰে বা সৰু নহয়। সি বহুত বহল অন্তৰৰ হ'ব। বহল অন্তৰৰ মানুহে কেতিয়াও সৰু নহয়। সি সদায় যিমান দুখীয়া হ'লেও ডাঙৰ মানুহ, কাৰণ এটাই, সি বহল অন্তৰৰ মানুহ। গতিকে বন্ধু বান্ধৱীসকল, সদায় ডাঙৰ মানুহ হৈ থাকিব চেষ্টা কৰক। সদায় বহল অন্তৰৰ মানুহ হ'বলৈ চেষ্টা কৰক। দুদিনীয়া জীৱনত সকলোৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰক। এয়ে কামনা কৰিছোঁ।